গাইস আজিলৈ আহিছে এটা আপোনালোকে ধুনীয়া প্লেটফৰ্ম যত নেকি আপুনি 10,000 ইনভেস্ট কৰি পেলাই আপুনি মাহেলি 1 লাখৰ পৰা 2 লাখ টকা আপুনি আৰ্নিং কৰিব পাৰে হেতু হৈছে ফৰেক্স আপোনালোকে অকলে গম পাই থাকে যে জাহিদ ভাইয়ে কৈয়ে থাকে ফেসবুকত ফৰেক্সত ইনকাম কেনেকুৱা কৰিব লাগে বা ফৰেক্সৰ ইনকামৰ কথা সো হেতু হয় আৰু যদি আপোনাৰ ওচৰত 10,000 रुपीस আছে আৰু আপুনি কৰা কাৰণে ইন্টাৰেস্টেড আছে তেতিয়া আপুনি মোৰ লগত যোগাযোগ কৰিব আৰু যদি আপুনি ভাবিছে যে নাই মই 2000 টকা বা 3000 টকাৰ পৰা মোৰ ইনভেস্ট কৰি পেলাই মই বিজনেসটো ষ্টাৰ্ট কৰিম তেতিয়া হলে আপুনি পাৰিব 2000 only 2000 रुपीस পৰা আপুনি বিজনেস ষ্টাৰ্ট কৰি আপুনি এদিনত 1300 টকাকে আপুনি ইনকাম কৰিব পাৰিব আপুনি মাহেলি 30,000 ৰ পৰা আপুনি 80,000 টকালৈ আপুনি ইনকাম কৰিব পাৰিব আৰু সেই যেটো বিজনেস হয় সেই বিজনেসৰ লগত মই নিজে জড়িত হৈ আছো আৰু মই ফুললি মই হেতু টিমত যদি মোৰ টিমত আহে মই সাপোৰ্ট কৰিম আৰু যদি আপুনি ফৰেক্সত কাম কৰিম বুলি ভাবিছে তেতিয়া হলে আপুনি অতি সোনকালে মোক মেছেজ কৰক আৰু আপুনি সব আপোনালোকক এটা কথাই কৈছো যে আপোনালোকে মই এটা ভিডিঅ'ত মই নাম্বাৰটো দিছিলো এনে ফোন কৰি থাকে মই এটা কথা বাৰে বাৰে কৈছো এনে ফোন